নমস্কাৰ আপোনালোকে চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহলে ভিডিওটো আপোনাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ। আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে না নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলত সেইটো মই দেখাম আজি। এনে ধৰণৰ ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি দিব। প্ৰথমতে আপুনি এইটো ভিডিওৰ ডেসক্ৰিপচনত ক্লিক কৰিব, তাৰ পিছত দেখিব ইয়াতে এটা লিংক দিয়া আছে। আপুনি এই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক এই ওয়েবসাইটত লৈ আহিব। আপুনি এই মাই আধাৰত ক্লিক কৰিব, তাৰ পিছত এনেকুৱা অপচন খুলি আহিব। তাৰ পিছত দেখিব ইয়াতে লিখা আছে চেক আধাৰ লিংক ষ্টেটাস, এইটো অপচনত আপুনি ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াতে দেখি আছে দুটা অপচন, এটা হল আধাৰ নম্বৰ লিখিব দিছে আৰু এটা ক্যাপচাৰ লিখিব দিছে। আপুনি আধাৰ নম্বৰটো দি দিব আপোনাৰ, আৰু ইয়াতে যেটো ক্যাপচাৰ আহিব সেই ক্যাপচাৰটো আপোনাৰ দি দিব। মই ইয়াতে মোৰ আধাৰ নম্বৰটো আৰু মোৰ ক্যাপচাৰটো লিখি দিছো। তাৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিম। আপোনাৰ যেটো আধাৰ নম্বৰ ৰেজিস্টাৰ কৰা আছে সেইটো নম্বৰত ওটিপি যাব। আপুনি ইয়াতে আপোনাৰ যেটো ওটিপি যাব সেই ওটিপিটো লিখিব, লিখি পেলাই সাবমিট মাৰিব। এনেকুৱাকৈ নতুন এটা উইন্ডো খুলিব। তাৰ পিছত ইয়াত লিখা থাকিব কংগ্ৰেচুলেশ্যন ইয়োৰ আধাৰ বেংক ম্যাপিং হ্যাজ বিন ডান। ইয়াতে আপোনাৰ আধাৰৰ 4টা নাম্বাৰ লিখা থাকিব। তাৰ পিছত বেংক সেটিং স্ট্যাটাস লিখা থাকিব, এক্টিভ থাকিলে এক্টিভ লিখা থাকিব। তাৰ পিছত থাকিব বেংক সেটিং ডেট, লিংক যে দিনা কৰিছিলে সেই লিংকৰ ডেটটো থাকিব। তাৰ পিছত আপোনাৰ যেটো বেংকত লিংক আছে সেই বেংকৰ নামটো আহিব। মোৰটোত ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত লিংক আছে, এই নামটো আছে। আপোনাৰটোত বেলেগো থাকিব পাৰে, বেলেগ বেংকত লিংক থাকিলে। ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিব। আপোনাৰ যদি কিবা সুধিব লগা থাকে তেনেহলে কমেন্ট কৰিব।